গাজৰৰ হালোৱা মানে কেনেকুৱা টেষ্টি। তাতে আছে চুজি হালোৱা লগত গাজৰ দি। এইখিনি এনেকুৱা সোৱাদ হৈছিলে খাবলৈ, বিৰাটেই টেষ্টি হৈছিলে। লগতে আছে আমাৰ ভাগিন আৰু ভাগিনৰ লগৰ এই দুটা টিকলি মাইনা। তাতে হোলীৰ আনন্দ ৰঙে একেবাৰে ৰঙীন হৈ আছিলোঁ। আৰু লগত আছে খোৱা। হোলী বুলি ক'লেই কেৱল খোৱা আৰু আনন্দ ফূৰ্তি, কত যে কি। তো বিলেটেড হেপী হোলী ফ্ৰেণ্ডছ। ৱেলকাম বেক টু মাই আনাডাৰ ভিডিঅ' অফ মানসী শইকীয়া লাইফ ব্লগছ। আশা কৰোঁ ফ্ৰেণ্ডছ আপোনালোকে সকলোৱে ভালে আছে, আৰু যিসকল নতুন ভিউৱাৰ্ছে মোৰ চেনেলত জইন হৈছে তেওঁলোকক ৱেলকাম জনাইছোঁ, আৰু যিসকলে আগতীয়াকৈ মোৰ চেনেলত ছাবস্ক্ৰাইব কৰি থৈ দিছে তেওঁলোকক ৱেলকাম। আৰু সকলোৰে হোলী কেনেকুৱা গ'ল মোক কমেণ্টত আপোনালোকে জনাব হা। ৰাতিপুৱা সময়ত মই ভিডিঅ'টো এনেকৈ আৰম্ভ কৰি দিছোঁ আৰু। তো ৰাতিপুৱা উঠি পিনে গা পা ধুই লৈ পূজা কৰি পিনে হোলী বুলি আৰু ৰাতিপুৱাটোতো মানে মিঠাই খালোঁ, লগতে গ্ৰীণ টি অলপ লৈ ল'লোঁ। আজি মোৰ ভিডিঅ'টোত দুটা অলপ বেলেগ ধৰণৰ ভিডিঅ' চাব পাব। প্লিজ কণ্টিনিউ কৰিব, শেষলৈকে চাই থাকিব। তাত মোৰ ভাগিনহঁতৰ খেল ধেমালিৰ ল'ৰা, আমি সৰুকালত যেনেকুৱা ধৰণৰ হাঁহি ফূৰ্তি কৰিছিলোঁ, কি ৰান্ধি খাওঁ, জুইত বনাব পালেতো কথাই নাই, তেনেকুৱা ধৰণৰ কিছুমান ফূৰ্তি। আৰু ভণ্টি এটা ৰেচিপি পঠাইছিলে, সেইটো শ্বেয়াৰ কৰিছোঁ, প্লিজ শেষলৈকে চাই থাকিব। এয়া আছিল মাটন, আৰু লগতে আছে যে নতুন চজিনা ওলাইছে যিহেতু, আৰু লগতে এটা মানে ভাতৰ থালি আৰু এনেকৈ ভিডিঅ' কৰি ৰাখিছিলোঁ, ইয়াৰ লগতে মিলাই দিছোঁ। আৰু এইকেইদিন খুব ব্যস্ত হৈ আছোঁ, ল'ৰাৰ পৰীক্ষা হৈ আছে, সকলোবোৰ ল'ৰা ছোৱালীৰ প্ৰায়বিলাকৰ শেষ হৈছে, কিছুমানৰ হৈ আছে, গতিকে ভিডিঅ' ভাল বনাবই পৰা নাই। এই চাওকচোন, ভাত আছে, লগতে আছে বইল দালি অমিতা দি, লগতে আছে মাটন। এতিয়া তাৰ লগতে হোলী বুলি আৰু কিবা এটা বনাবলৈতো মন যায়ে দিয়ক, বহুত কিবা কিবিয়ে কৰিব মন যায়, কিন্তু আগৰ নিচিনা কিবা মানে বনাবই মন নোযোৱা হ'ল দেখোন। তাকে ভাবিলোঁ চুজি হালোৱাই বনাওঁ। চুজি হালোৱাত ঘি দি লৈছোঁ। আপোনালোকে বহুতেই বৰ ধুনীয়া ৰেচিপি বনাই, মই চাই থাকোঁ, তথাপিও আৰু এনেই আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ঘিতে দি ল'লোঁ এয়া চুজিখিনি ভালদৰে ৰঙচুৱা হ'লে ভাজি পিনে অকণমান সময় ৰাখি লৈ জুইত অকণমান মানে হেৰিটো চিমটো কম কৰি ৰাখিব লাগে, আৰু তাতে চেনি অকণমান নিজৰ সোৱাদ অনুসৰি দিব পাৰে। বহুতে নিমখো অকণমান দিয়ে, যদিও মিঠাকৈ বনোৱা হৈছে, হালোৱা বুলি ক'লে মিঠাই ভাল লাগে, কিন্তু অকণমান নিমখটো দিলে টেষ্টটো বেলেগ হয় বাৰু। মই নিমখ কিন্তু দিয়া নাই, বহুতেই দিয়ে পিছে। ঘৰত যি আছে, মই সাধাৰণতে মোৰ ৰেচিপিবোৰ ঘৰত যি থাকে সেয়া দিয়ে বনাওঁ। ড্ৰাই ফ্ৰুটছো দিব পাৰে বাৰু। মই ইয়াত পানী সলনি ইয়াতে গাখীৰ দি দিছোঁ। গাখীৰ দিয়াৰ লগে লগে খাবলৈ আৰু সোৱাদ লাগে, তাতে দি দিলোঁ। এনেকৈ আপোনালোকে বনাইছেনে মোক ক'বচোন। মই গাজৰো দি দিছোঁ, কেতিয়াবা ভাজিও দিওঁ, ঘিউত অকণ ভাজি পিনে দিওঁ, কিন্তু আজি কেঁচাকৈ দিছোঁ ৰুকি পিনে। লগতে বাটাৰ দি দিছোঁ সোৱাদ অনুসৰি। তো এতিয়া মোৰ হৈ গ'ল এয়া ঝটপট, আৰু 5-10 মিনিটতে হৈয়ে যায়, চুজি থাকেই যিহেতু ঘৰতে। আৰু ইয়াত আৰু এক্সট্ৰা বুলি ক'বলৈ গাজৰ অকণমান দিছোঁ, আৰু সিমানেই। আপোনালোকে হোলীত কি বনাইছে, কেনেকুৱা ধৰণে কি এনজয় কৰিলে, মোৰ এই ভিডিঅ'টো চোৱাৰ পাছত কমেণ্ট বক্সত মোক কমেণ্টত জনাব আপোনালোকে। হোলী বুলি আৰু ঘৰৰ পৰিয়ালৰ লগত অকণমান খেলা ধূলা বা আনন্দ নকৰিলে ভাল লাগে জানো। কিন্তু সঁচাকৈ মানে হোলী বুলি ক'লে ফূৰ্তিটোৱে বেলেগ লাগে, ৰং ৰগাই, কিন্তু ৰংবিলাকে বৰ বেয়াকৈ লাগি থাকে, এৰাবলৈ অসুবিধা হয়। ঘৰৰ পৰিয়াল, ভাইটি অনন্ত, ভাইটি বোৱাৰী, এনেকৈ আমি সকলোৱে ফূৰ্তি কৰিলোঁ, তাৰে 2 কপি ধৰি ৰাখিলোঁ। এতিয়া এইটো ভিডিঅ'লৈ, এয়া হ'ল আমাৰ টিকলাকেইটাই পঠিওৱা এটা ভিডিঅ', চাব, কণ্টিনিউ কৰিব শেষলৈকে। এওঁলোকে মানে খুব ফূৰ্তি কৰিছে, নিজে ৰান্ধিছে বাঢ়িছে, মানে হোলী বুলি ফূৰ্তি এটা কৰিছে, তাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ। বাচ্চা পাৰ্টি যে চিজ বাচ্চা পাৰ্টি আজি হোলী বুলি পোৱালি 3টাই লগ লাগি পিনে একেলগে খানা খাবলৈ লৈছে। আমাৰ চুনুৱে বনাইছে চিকেন, হেপী হোলী, হেপী হোলী। ৰাণীয়ে বনাইছে পনীৰ বনাব, আয়ুষে চালাড বনাব, কাটিং কৰিছে, জুইত বনোৱা হৈছে। হেপী হোলী, হেপী হোলী, হেপী হোলী। কি বনাইছা চুনু? চিকেন। এইটো চিকেন আৰু আছেনে? আৰু আছে। এইটো ড্ৰাই ফ্ৰাই হৈছেনে? এইটো গ্ৰেভি টাইপ বনাইছোঁ। এইটো গ্ৰেভি ষ্টাইলত। কি টেষ্টি লাগিছে, চাওক গাইজ।
ৱাও তাহাঁতি নিজে পইচা তুলি এইবিলাক বস্তু আনিছে গুড ইভিনিং গাইজ মই আজি গাজৰৰ হালোৱা অলপমান বনাবলৈ লৈছোঁ ঘৰতে থকা গাজৰ অলপমান আজি ৰুকি লৈ বা আপোনালোকে মিক্সিত দি বনাব পাৰে গাজৰৰ হালোৱা মই অতি সহজভাৱে বনাবলৈ লৈছোঁ ঘৰত থকা সাধাৰণতে যিখিনি উপকৰণ থাকে সেই উপকৰণখিনি লৈয়ে মই আজি গাজৰৰ হালোৱাকণ বনাবলৈ লৈছোঁ এয়া গাজৰখিনি মই চচপেনতে হালোৱাটো বনাবলৈ লৈছোঁ চাওকচোন কি সুন্দৰ ৰং হৈছে এয়া চেনি অলপমান মই যিহেতু গাজৰ 4টা লৈছিলোঁ সেই সূত্ৰে চেনি অলপমান দিছোঁ আন্দাজ কৰি পুনৰ মিহলাব লাগিব দেখিছে উতল আহিছে কি ধুনীয়াকৈ উতল আহিছে গাখীৰখিনি দিয়াৰ পিছত ধুনীয়াকৈ উতলটো আহিছে ইয়াত আকৌ নমোৱাৰ সময়ত আপোনালোকে ড্ৰাই ফ্ৰুটছ দিও নমাব পাৰে যদি ড্ৰাই ফ্ৰুটছ নাথাকে ড্ৰাই ফ্ৰুটছ নিদিয়াকৈও নমাব পাৰে মোৰ ওচৰত বৰ্তমান আছে চেৰি সেই হেতুকে মই চেৰিয়ে দিম আৰু নমোৱাৰ সময়ত অলপমান ঘিউ দি পিনে নমাই থৈ দিম ঠাণ্ডা হ'লে আপোনালোকে পৰিৱেশন কৰিব পাৰিব গাজৰ হালোৱা ফাইনেল লুক কি ধুনীয়া হৈছে মই এটা ইলাচি আৰু 3টা চেৰি দি পৰিৱেশন কৰিছোঁ আশা কৰোঁ আপোনালোকে সকলোৱে ভিডিঅ'টো চাই ভাল পালে যদি লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটোক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া সকলো ভিডিঅ' আপোনালোকে চাবলৈ পায় আৰু ভিডিঅ'বোৰ চোৱাৰ পাছত কমেণ্ট কৰিব যাতে মই আকৌ আৰু ভাল ভিডিঅ' বনাব পাৰোঁ তেতিয়ালৈকে আপোনালোকে ভালে থাকক সুস্থ থাকক আকৌ লগ পাম আনাদাৰ